গাইজ আহি একদম কামত লাগি গৈছোঁ। মায়ে লগাই দিছে কামত। মায়ে মানে ৰখিয়ে আছিলে মই আহিলে এই দহিকেইটা কৰিব দিব। আৰু এনেও মা আৰু মোৰ কাপোৰখিনি ময়ে কৰোঁ। নিজৰখিনি কৰিব পৰা হ'লে ভাল ন। 150-200 টকা লয়, সেইখিনি বাচিলেও এইখিনিয়ে যিহেতু মেখেলা চাদৰ পিন্ধি ভাল পাওঁ মই, গতিকে আৰু অকণমান এইবিলাক কাম শিকি লৈছোঁ। 150-200 টকা বচাই দিছোঁ মাকো মোৰো। আপোনালোকে বিহুৱান ল'লেনে নাই? আমি কিন্তু লৈছোঁ। আৰু এয়া বিহুৱানত মানে বিহুৰ কামো কৰি আছোঁ। মাৰ চাদৰখনত দহি কৰি দি আছোঁ। আজি আহিছোঁ, একদম ৰেষ্ট পোৱা নাই। আৰু অহাকালিৰ পৰাতো বিহুৰ কাৰণে পূৰা আৰু বিজিয়ে থাকিম। কিবা কিবি পিঠা লাড়ু এইবিলাক বনাম। সেইকাৰণে আৰু এইবিলাক কাম ৰৈ যাব বুলি আজি যিমান পাৰোঁ মানে চেষ্টা কৰিছোঁ কমপ্লিট কৰিবলৈ চাদৰখন। আৰু আছে বাৰু, আৰু বহুত আছে চাদৰ দহি কৰিবলৈ। সময় পালে সেইবিলাকো কৰিব লাগিব। কলিজা খুৱাই থৈছোঁ, থৈ কিনে পূৰা লাগি গৈছোঁ কামত।